নমস্কাৰ কমলকচেদৌ আজি ভিডিঅ' লৈ আহিছোঁ। এয়া মই আজি মোৰ ছটৰ ওপৰতে খেতি কৰিছোঁ। এইফালে মূলা, এয়া মাছৰ কাৰ্টুনত আৰু ধনিয়া মই এইখিনি উঘালি দিছোঁ, মানে বেছি ঘন হৈ গৈছে সেইকাৰণে। এইফালে আকৌ ওপৰতে আছে মোৰ এয়া তিতা ভেকুৰী। এই তিতা ভেকুৰীখিনি মই ইয়াৰ পৰা ছিঙি খাওঁ। আৰু এয়া পদিনা মাছৰ কাৰ্টুনত, আৰু এইফালে টাবত দিছোঁ ধনিয়া। আৰু এইফালে খন জলকীয়া মই ভিডিঅ'ত দেখুৱাই থাকোঁ। এয়া মোৰ এইটো 2 বছৰমান হ'ল, এয়া বহুত ডাঙৰ হৈ গ'ল গছজোপা। আৰু এইফালে মই আকৌ ৰুইছোঁ ভোট জলকীয়া আৰু এই নৰসিংহৰ পাত ছিঙি নাইকিয়া হৈছে। এয়া মই পানী ষ্টক কৰি থৈ দিওঁ এনেকৈ, সদায় পানী দিব লাগে, নহ'লে ৰ'দ দিলে মানে গোটেই গছকেইজোপাই হেৰি হৈ যায়। এয়া মোৰ ঘৰৰে গাখীৰ মই নিজে বনাইছিলোঁ পনীৰ। এয়া নাৰিকল লৈছোঁ, কাঠবাদাম লৈছোঁ, তাৰ বাবে মই ইয়াৰে এটা ৰেচিপি দিম আজি। এয়া মূলা আৰু ধনিয়াৰ লগত মই এয়া পনীৰ বনাম। সেইখিনি মই গোটেই বস্তুখিনি মিক্সি বাতিত লৈছোঁ। নাৰিকল, কাঠবাদাম, আদা, নহৰু আৰু কেঁচা জ্বলা একেলগে গোটেইখিনি মই মিক্সিত পিচি লৈছোঁ। এয়া পিচা হৈয়ে গ'ল। এয়া মই পাকঘৰত সোমাই কেৰাহী উঠাই দিছোঁ। এয়া মই ইয়াত মিঠাতেল দিম, মিঠাতেল দি কিনি পনীৰখিনি ভাজি লৈছোঁ। এয়া আপোনালোকে চাইজটো দেখি গমেই পাইছে, মোৰ নিজে বনোৱা। এই তেলতে মই আকৌ পিঁয়াজ ভাজি লৈছোঁ। এয়া ধুনীয়াকৈ ভজাৰ পিছত মছলাখিনি দিছোঁ। মছলা মানে ধনিয়া আৰু জিৰা গুড়ি, আৰু লগত আছে হালধি আৰু নিমখ। এই পেষ্টখিনি মই ইয়াতে দি দিলোঁ, আৰু পানী অলপ লাগিব ন, সেই পানীখিনি মই অলপ এড কৰি দিছোঁ। এয়া উতলি অহাৰ লগে লগে মই পনীৰখিনি দি দিলোঁ। এয়া মই ইয়াতে তেল মাৰি তড়কা দিম, তাৰ বাবে লৈছোঁ মই সৰিয়হ, ক'লা সৰিয়হ অলপ দি কিনি, আৰু নৰসিংহ পাত আৰু শুকান জ্বলা এইখিনি মই ওপৰতে ছটিয়াই দিছোঁ। এয়া ধুনীয়া হৈ গ'ল, মোৰ চব্জি ৰেডি হৈ গ'ল। এয়া আপোনালোকে মোৰ বনোৱা প্ৰণালীটো কেনেকুৱা লাগিলে ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। ভাতৰ থালি সজাইছোঁ, এফালে চব্জি দিলোঁ, পনীৰ চব্জি মূলাৰ লগত আৰু ধনিয়াৰ লগত। এয়া ইমানেই মোৰ আজি থালি। থেংক ইউ।